বন্ধুসকল আপোনালোকে নিশ্চয় চিনি পায় এইটো মই হাতত কি লৈ আছোঁ এইটো হ'ল নেমু টেঙা এইটো কাজি নেমু মানুহক বহুত ভাল কাম কৰে কাজি নেমু গৰম দিনতো ভাতৰ লগত খাবলৈ ভালেই চৰ্বত পানীও খাব ভাল তাতোকৈ আৰু ভাল কি কৰে জানে আমি যদি খালী পেটৰে নেমু এক টুকুৰা কাটি লৈ ধুনীয়াকৈ চেপি পেলাই খালী পানীত না চেনি দিব লাগে না নিমখ দিব লাগে বিনা চেনি বিনা নিমখত যদি ইয়াৰ খালী পেটে খোৱা হয় তেতিয়া মানে পেটৰ কাৰণে বহুতেই ভাল এতে বহুতেই মানে বেমাৰৰ পৰা ৰেহাই পোৱা যায় সেইটো কাৰণে আমি খাব লাগে কিন্তু মানুহে নেমু টেঙা নাখায় কিন্তু মই হ'লে নেমু টেঙা সদায় ৰাতিপুৱা এনেকৈ কৰি সদায় খাব লগা হয় আমি খাই থাকোঁ আমি নিজে গম পাব খালে কেনেকুৱা লাগে আগতে দেহাটোত কেনেকুৱা লাগি আছিলে মানুহেতো টেঙা অৱশ্যেই নাখায় টেঙা বুলি এনেকৈ কয় কিন্তু এই টেঙাৰ গুণটো বুজিয়ে নাপায় কাজি নেমু হ'ব পাৰে টেঙা কিন্তু ইয়াৰ বহুত গুণ আছে সেই নিচিনা সেইকাৰণে মানুহো এনেকুৱা হ'ব লাগে মানুহ টেঙা হ'ব পাৰে মাত খাৰ তাৰ ভিতৰত গুণটো কোনো চিনি নাপায় মানুহে মিঠা মাতৰ বুজি পায় যিটো চেনি যে মিঠা সেইটো এটা মহাকাল হয়।